পৰিল পাপন। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰথমটো অনুষ্ঠান পৰিৱেশন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই। শনিবাৰে পুনেৰ মেহফিল ষ্টেটত অনুষ্ঠিত হোৱা চাম ই মেহফিল শীৰ্ষক এটি সংগীতা অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পাপনে গালে জানে কা জানে মন শীৰ্ষক জনপ্ৰিয় গীতটি। जाने क्या चाहे मन बाबरा, जाने क्या चाहे मन बाबरा, अखियन मेरे सावन चला अखियन मेरे। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমটো সংগীতা অনুষ্ঠান এনেদৰেই জুবিন গাৰ্গৰ নামত আৰম্ভ কৰিলে পাপনে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বহুকেইটা পূৰ্ব নিৰ্ধাৰিত সংগীতা অনুষ্ঠান ইতিমধ্যে বাতিল কৰিছিল পাপনে। প্ৰথমটো সংগীতা অনুষ্ঠানত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ পূৰ্বেই আৱেগিক হ'ল অংগৰাগ পাপন মহন্ত। Wherever he is listening to us from now, a beautiful song by Pritam Da from a beautiful movie by Zubin Garg, and sing along if you know the song. जाने क्या चाहे मन बाबरा, जाने क्या चाहे मन बाबरा, अखियन मेरे सावन चला अखियन मेरे सावन चला। जाने क्या चाहे मन बाबरा, जाने क्या चाहे मन बाबरा, मेरे सावन चला अखियन मेरे सावन चला। सजन आंचल सारा और होए, सजन असुमन क्या जोर होए। सजन आंचल सारा